তো হাই গাইজ জয় শ্ৰীৰাম। তো মই বৰ্তমান আছিলোঁ জু ৰোড তিনিআলিত আৰু এখন মই দোকানত আহিছিলোঁ এইখন তো ভাইৰাছ। ইয়াতে মানে ফাৰ্ষ্ট কপিৰ আপোনাৰ কাপোৰ পায়। তো আপোনালোকক কালেকশ্যনবিলাক দেখাই আছোঁ ভিতৰত গৈ। তো চাব পাৰে এইখিনি মানে বাহিৰত থৈ দিছে ধুনীয়া ধুনীয়া আৰু কি কাপোৰ পায় ভিতৰত গৈ আপোনালোকক দেখাই আছোঁ। তো গাইজ মই আছিলোঁ বৰ্তমান ভিতৰত এৰিয়াখিনিত আৰু ইয়াতে মানে কিছুমান কাপোৰ আছে আৰু আপোনালোকক মই দেখাই আছোঁ কি কালেকশ্যন আছে। জোতাও আছে। তো গোটেইখিনি বস্তু আপোনালোকক মই দেখাই আছোঁ। তো দাদা কি কালেকশ্যন আছে অকণমান দেখাই দিয়ক আৰু যিখিনি পাৰে। এইটো কিহৰ হয়? ইম্পৰ্টেড হয়, চাইনিজ ব্ৰেণ্ড। আচ্ছা, ট্ৰেক পুমাৰ হয় ন? এইবিলাক চব ফাৰ্ষ্ট কপি হয়, মাষ্টাৰ কপি হয়। তো চাব পাৰে আপোনালোকে কালেকশ্যনখিনি। ভাল লাগিছে, ধুনীয়া। এইখিনি আছে ইয়াতে চাব পাৰে। ইম্পৰ্টেড হয়, চাইনিজ পেন সেইবিলাক বেগী ইম্পৰ্টেড। এইবিলাক মানে ইম্পৰ্টেড মাল আৰু তো সেইটো কাৰণে কোৱালিটি বহুত ধুনীয়া হয়। তো ময়ো কিবা কিবি ল'ম ইয়াৰ পৰা। ফৰ্মেল পেণ্ট। এই জোতা কালেকশ্যন এইখিনি আছে। মাষ্টাৰ কপি নে ফাৰ্ষ্ট কপি হয়? মাষ্টাৰ কপি চাব পাৰে গাইজ। এডিডাছৰ বেলেঞ্চিয়া চাব পাৰে, কোৱালিটিও ভাল বহুত। মাষ্টাৰ কপি এডিডাছৰ। আপোনালোকৰ আৰু এখন ষ্ট'ৰ আছে নেকি? আৰু এখন চিৰিয়াখানাৰ অপজিট, চেণ্টাৰৰ অপজিট চাইড আৰু এখন ষ্ট'ৰ আছে এওঁলোকৰ, চিৰিয়াখানাৰ কাষতে হয়। তো গাইজ আপোনালোকে চাব পাৰে কিছুমান মই চিনেমেটিকতো দি দিম মানে শ্বৰ্টখিনি। তো মানে দাদাবিলাক অলপ লাজ কৰে আৰু ক'ব কেমেৰাত। তো ধুনীয়া কালেকশ্যন আছে, ফাৰ্ষ্ট কপি মাষ্টাৰ কপি এইবিলাক ধুনীয়া ইম্পৰ্টেণ্ট মালো আছে। তো চাব পাৰে এই আৰমানিৰ কি ধুনীয়া ট্ৰেক পেণ্ট, কাপোৰৰ কোৱালিটিও বহুত ধুনীয়া। তো এইফালে আছে নাইকৰ, সেইটো ধুনীয়া কোৱালিটি মানে ট্ৰেক পেণ্ট। আৰু এইফালে আপোনাৰ কিছুমান মানে ইউনিক ষ্টাইলৰ আপোনাৰ জিন্স আছে, তো চাব পাৰে। আৰু এইফালে আপোনাকতো দেখালোঁ এইবিলাক ধুনীয়া ফৰ্মেল পেণ্ট, যিবিলাকে ধৰক ফৰ্মেল ভাল পায় তো তাৰ কাৰণে ফৰ্মেল ধুনীয়া। তো এইফালে ইম্পৰ্টেড আপোনাৰ বেগী। আৰু এইফালে আপোনাৰ আউটত এইবিলাক মানে আপোনাৰ কিছুমান টি চাৰ্ট আছে ধৰক আজিকালি যাতে গৰম পৰিছে তো হাফ টি চাৰ্ট লাগে, তো তাৰ কাৰণে ধুনীয়া আপোনাৰ টি চাৰ্টো আছে। তো আৰু এইফালে আহক, ইয়াতে আপোনালোকক দেখাই আছোঁ শ্বু কালেকশ্যন। শ্বু নহয় চৰি, মানে আপোনাৰ চেণ্ডেল আৰু ধুনীয়া চেণ্ডেল ক্ৰক্সৰ আছে, পুমাৰ আছে। তো এইফালে চাব পাৰি পুমাৰ। তো এইফালে এইটো তাৰপাছত ধুনীয়া আৰু চেণ্ডেল কিছুমান আছে। তো এইফালে মানে এতিয়া চাগে ষ্টক অকণমান কম আছে। তো এইফালে এডিডাছৰো আছে। মানে ইয়াতে মেক্সিমাম আপোনাৰ ফাৰ্ষ্ট কপি আৰু আপোনাৰ মানে মাষ্টাৰ কপি সেইখিনি পায়। বহুত ঠাইতে ধৰক আজিকালি ফাৰ্ষ্ট কপি মাষ্টাৰ কপি পাই যায়, কিন্তু আপোনালোকে এবাৰ গুৱাহাটীৰ এইটো এড্ৰেছত আহিব মানে ভাইৰাছত। ধুনীয়া কালেকশ্যন পাব, ধুনীয়া কাপোৰৰ কোৱালিটি। আপোনাৰ আহিলে মানে মন মানে ভৰিব, এইটো মানে 100% আৰু এইটো মানে মই কৈছোঁ আপোনালোকে আহিব ইয়াতে। যদি কাপোৰ ভাল নাপায় মোক ক'ব। তো আপোনালোকে কেইটামান চিনেমেটিক শ্বট ইয়াতে চাই লওক। তো গাইজ দোকানৰ যোনজন অনাৰ আছে তেওঁৰ লগত মই আপোনালোকক চিনাকি কৰি দি আছোঁ, আৰু তেওঁ মানে প্ৰপাৰ এড্ৰেছটো কৈ দিব। তো দাদা আপোনালোকৰ এড্ৰেছটো কৈ দিব বাৰু। গুৱাহাটী জু ৰোড তিনিআলি নিয়াৰ কেপচি। আৰু আপোনালোকৰ কিমান বছৰ হ'ল দোকানখন দিব? 10 years প্লাছ হৈ গ'ল। আপোনালোকেতো কাপোৰৰ কালেকশ্যনখিনি দেখিলে মোৰ ভিডিঅ'ত। তো আপোনালোকে আহক, ধুনীয়া কালেকশ্যন আছে ইয়াতে। আজি ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।